Good morning guys. So কি খবৰ আপোনালোকৰ বা কি জংগলৰ ৰাস্তা আইছো চাও ও বাপৰে মই ক'ত গৈ আছো কি কৰিব গৈ আছো আৰু ভিডিঅ'টোত গম পাব তো মই আজি এখন ঠাই গৈ আছো আজি হল 6 মাহ 7 মাহ মান হল চাগে এই ঠাইটো মানে এনেকুৱা ৰাতিপুৱা হ'লে কন্টিনিউ দৌৰিব লাগে আজি দেৰি হৈছে কেইটা বাজে 9টা বাজিব এই হিলটো চাও ইমান ইয়াত যদি ধুনীয়াকে চাফা তুফা কৰি কিনে থলে হয় কিমান ধুনীয়া হ'ল হয় কিন্তু মানুহ ইমান নাহে যে তাৰ কাৰণে এনেকুৱা আৰু ইফালে ওপৰ ফালে আছে ডাঙৰ হিল এইবিলাক চাব পাৰে আৰু এই গাছত পানৰ গছ আছে পান আছে এই গাছটোত মদাৰ গছ না কি কয় তাত পান আছে গৈ আৰু যাব লাগে মোৰ ঘৰৰ পৰা মিনিমাম 20-25 মিনিট লাগে এইটো ৰাস্তা খোজকাঢ়ি মই খোজকাঢ়ি আহোঁ চেণ্ডেল পিন্ধি আহোঁ এনেকৈ আহোঁ দেখা মই নিজে বনাইছোঁ এই দলং চাব পাৰে ইয়াৰ বাঁহৰ দলং বনাইছোঁ ধুনীয়াকৈ দুডালহে দিছোঁ কষ্ট হয় বাঁহ টানোতে কষ্ট হয় সেইটো কাৰণে বাঁহ টানিব পূৰা বহুত ৰিক্স এইটো দলংটোত যোৱা মই নিজে বনাই কিনে নিজে যাব নোৱাৰোঁ কেতিয়াবা আৰু বৰষুণ দিলে এনেকুৱা পিছল হয় ত'ত যাবই নোৱাৰে হ'লেও চেষ্টা কৰি যাওঁ কোনোমতে পাৰ হৈছোঁ দে চাওক ইমান দীঘল দলং হ'লেও পাৰোঁ আৰু যাবা আৰু ইয়াৰ পৰা 2-3 মিনিট মান গ'লে গাড়ী যাব পাৰে বাইকখন নোৱাৰে খৰালিত পাৰে গাড়ী অহা যোৱা কৰিব 9টা বাজিছে বাপৰে আহি পাম আৰু ইয়াতে ভৰি চুৰি হাত মুখ ধুই যাম ইয়াৰ পৰা ধুনীয়াকৈ যাম এইখিনি পাৰ হোৱাটো বৰ মুস্কিল ইয়াত মানে এনেকুৱা মোবাইলটো পৰি যোৱাই ভয় লাগে ইয়াতে পানী বাৰিষা হ'লে পানী ডাঙৰ হয় কিন্তু খৰালিত পানীটোও নহয় ইয়াতে এই মানে তাৰ লং পেণ্টটো দেখাম তাৰ লং পেণ্টটো ফাটা চাওঁ লং পেণ্টটো চাওঁ ফাটা আছে না চাওঁ লং পেণ্ট ফাটাটো চাওঁ লং পেণ্ট ফাটাটো দেখাওঁ এইটো মানে লং পেণ্ট ফাটা আহি আছোঁ সেই সদায় কওঁ মানে সেই লং পেণ্টটো চিলাইকৈ নাহে চালো Morning, how are you? Terus lihat nih.